Hey guys, assalamu alaikum, namaskar, welcome back to my YouTube channel Afrim Awesome Life and Blog. আশা কৰো আপোনালোকৰ সকলোৰে ভাল আলহামদুলিল্লাহ মোৰ ভালেই আৰু আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি গলো দিনটো কি কৰো কিনা আপোনালোকক দেখুৱাই যাম আজি হৈছে মানডে কিন্তু আজি মই ঘৰত আছো কাৰণ কালি অকমান মোৰ গাটো বেয়া হ'ল তাৰ কাৰণে আজি ভাবিলো অকমান ৰেষ্ট লৈ লওঁ কাৰণ আজি স্কুল নগলো তো আজি কি কৰো আপোনালোকক দেখুৱাই যাম চাই যাব আপোনালোকে ঠিক আছে অকনো স্কিপ নকৰিব আকৌ আৰু এইফালে আম্মাই মধুৰি কাটি থৈছে জেলি বনাবৰ কাৰণে ঘৰৰ মধুৰি পকি গৈছে যে এইকাৰণে গোটেইখিনি জেলি বনাই দিব গলো আজি আৰু স্কুলৰ কামো পেন্ডিং হৈ আছে ৰাখি সেলিব্ৰেশন আছে স্কুলত আৰু মই এইবোৰ লৈ নিছলো কিবা বনাবৰ কাৰণে সেলিব্ৰেশনৰ কাৰণে তো এইখিনিকে বনাও বলো কাৰণ আমাৰ সেলিব্ৰেশনো আছে সেইকাৰণে বনাই মেলি লৈ যাওঁ তেতিয়া সুবিধা হ'ব তাৰ কাৰণে এইবোৰ নাস্তা কৰি মেলি এইবোৰ বনোৱাত লাগি গৈছো বাকি কাম আজি আম্মাই কৰিলে যেহেতু মোৰ গাটো অকমান ভাল নহয় সেইটো কাৰণে আম্মাই বাকিখিনি কাম কৰিছে আৰু মই এইবোৰ বনোৱাত লাগি গৈছো আৰু সম্পূৰ্ণ বনাই লওঁ আপোনালোকক দেখুৱাম বাৰু কেনেকুৱা লাগিছে আপোনালোকক হেপা এইটো ৰাখি নিচিনা বনাইছো এনেকৈ এইফালে ৰছী লগাই দিম এইটো এফালে দাদাই কঁঠাল গুচালে বাৰীৰ কঁঠাল আৰু মই খাই আছো মধুৰি মানে টেষ্টি মধুৰিটো ব্লগত যে আপোনালোকক দেখুৱাইছিল দাদাই যে মাছ ধৰি আছিলে পিছফালে বৰশীত তো এয়া মাছ পালে আজি দুপৰীয়া সাজত এয়াই বনাম চুটকি আহি গ'ল चुटकी का पिताजी मेरे पिताजी नौटंकी बाज आ गया जे घर गरम हो जाब गम पाई गल আমাৰ ড্ৰামা কুইন হাজিৰ চকচোন তাই এক্টিং চক গাইজ এই জাস্ট আহি পাইছো আৰু এটা ভিডিঅ' বনোৱাত লাগিছে মই গৰমত মৰিছো শিলা কি জৱানী শিলা মোৰ ব্লগত কম কি ক'ব হ'ব নি নেখাওঁ নাখাই বাদ দিব অথনি যে মাছখিনি দেখুৱাইছিলোঁ যে এয়া মায়ে মাছখিনি ফ্ৰাই কৰিলে আৰু আপোনালোকক একদম ভাত পানী খাই বৈ লগ পাই আছোঁ হেল্ল' গাইজ স্কুলৰ পৰা আহি পাই গা পা ধুই ভাত পানী খালোঁ আৰু এতিয়া অলপ মই শুম কেতিয়াবা নুশুওঁ কেতিয়াবা শুওঁ আজি শুম বুলি ভাবিছোঁ সেয়াই আৰু বাকী বায়ে ব্লগ ষ্টাৰ্ট কৰি দিলে তেনেহ'লে চাই যাব একেবাৰে শেষলৈকে ঠিক আছে নমাজ ক্লাছ পঢ়িলোঁ ভাত পানী খাই বৈ আজৰি এতিয়া অকণমান ৰেষ্ট ল'ম তাৰপিছত আৰু চাওঁচোন কি কৰোঁ ভাবিছোঁ এটা নতুন ৰেচিপিও শ্বেয়াৰ কৰিম আপোনালোকৰ লগত চাই লওঁ আৰু এয়াই চলি আছে আৰু দিনটো গৈ আছে এয়া আহিলে কাবাব মে হাৰ্ডি লেলা মৰম দিছে ইফালে কেমেৰাৰ পিছত বহুত বেছি কাজিয়া লাগে মোৰ লগত এনেই চব কথাবোৰ এনেই একোৱেই নহয় বিশ্বাস একদম সত্য অসত্য একদমেই সঁচা কথা অ' চৰি এয়াহে কাজিয়া আমাৰ কাজিয়া নহয় কাজিয়া লাগে নালাগে নহয় কাজিয়া বহুত বেছি লাগে বহুত কাজিয়া লাগে এতিয়াহে লেৰেলা মৰম এতিয়া যদি মই কেমেৰাটো অফ কৰি দিওঁ লাইক গ'ল কাজিয়া এনি টাইম কাজিয়া ডাঙৰ বাইকৰ লগত ইমান কাজিয়া লাগে এতিয়া আহিলোঁ অকণমান আগফালে ফুলখিনি চাই যাওঁ এয়া গোলাপ ফুল এইবোৰ ইমান পোকে খাইছে এইবোৰ পোকে খাই শেষ কৰিছে
এয়া ফুলি শেষ হ'ল এইবোৰ এপাটোপা ফুলি আছে আৰু ইমান বৰষুণ এইবোৰ দৰৱ মৰা হ'ল দৰৱ মৰাৰ কাৰণে অকণমান চেহেৰা ওলাইছে এজোপাও ভাল হৈছে বাৰু এতিয়া মাজতে মৰি যোৱা নিচিনা হৈছিলে এতিয়া ভাল হৈছে আৰু এইফালে এইজোপা ছোৱালীবোৰ পঢ়াত বেয়া হৈছে স্কুলৰ পৰা আহি শুব লাগে খবৰ নাই মোবাইল টিপি আছে এনেকৈ ল'ৰা ছোৱালীবোৰ বেয়া হৈছে মোবাইল এইটো চাওক এইটো হৈছে মায়ে বনোৱা ফুলদানি মানে কি এনেকুৱা বটল আছিলে তো ইয়াত এনে কালাৰ চালাৰ কৰি পেলাই এনেকৈ বনাইছিলে মা বিয়া নোহোৱা আগতেই বনোৱা এইটো মা যেতিয়া সৰু আছিলে ন ক্লাছ 8 মানত নে 9 মানত তেনেকুৱা সৰু থাকোঁতে মুঠতে মায়ে বনাইছিলে এইটো আৰু আটাইতকৈ দুখৰ কথা কি জানে ইমান ধুনীয়াকৈ মায়ে বনাই থৈছিলে ভণ্টি আৰু মোৰ হাত লাগি পেলাই চাওকচোন ভাঙি গ'ল ইমান বেয়া লাগিছিলে তাৰপিছত মই কি কৰিলোঁ আঠা দি পেলাই এনেকৈ ধুনীয়াকৈ লগাইলোঁ কিন্তু এইখিনি এইটো পাৰ্ট বেছি হেৰি হৈ যোৱাৰ কাৰণে সৰুকৈ ভাঙি যোৱাৰ কাৰণে লগাব নোৱাৰিলোঁ জইন কৰিবলৈ কিন্তু বেছিখিনি এনেকৈ লগাব পাৰিলোঁ কাৰণে এতিয়া এনেকৈ সজাই থৈছোঁ ধৰিব নোৱাৰি আৰু পুতুককৈ সেইটো ইয়াত মই বেলেগকৈ কালাৰো কৰা নাই এনেকৈয়ে আছে কাৰণ মায়ে কৰা যেতিয়া এনেকৈয়ে ৰাখি থৈছোঁ কৰি দিব পাৰোঁ এইবোৰ হোৱাইটবোৰ ওলাই গৈছে কৰি দিব পাৰোঁ কিন্তু মন যোৱা নাই এনেকৈ মায়ে কৰা চিন সৰুতে কৰা বুলি চিন থাকক এনেকৈ বেয়া লগা নাই দেখিবলৈ এনেকুৱাতো থাকেই কালাৰ কিছুমান বস্তুৰ আৰু গধূলি নামাজ পঢ়ি আহি পেলাই ভাবিলোঁ এটা চাহ খাবলৈ কিবা এটা বনাবলৈ আৰু আপোনালোকক যে কৈছিলোঁ এটা ৰেচিপি আপোনালোকক শ্বেয়াৰ কৰিম বুলি কিন্তু সেই ৰেচিপিটো মই এক্সট্ৰা এটা ভিডিঅ' বনাই পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া বাছ এনেই এনেকৈ দেখাইছোঁ এনেকৈ বনাইছিলোঁ মই আৰু কি বনাইছোঁ কেনেকৈ বনালোঁ আপোনালোকে চাব নেক্সট ভিডিঅ'টো ঠিক আছে এতিয়া মই চাহকাপ খাই লওঁ কেনেকুৱা হৈছে নাজানো চবেই টেষ্ট কৰি চাইছে মই এবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে খাবলৈ পাৰিছোঁ বনাবলৈ টেষ্টি হৈছে ঠিক আছে এতিয়া খাই লওঁ খাই বৈ আকৌ লগ পাই আছোঁ চাহ খাই আহিলোঁ আৰু চাহ খাই আহি এইখিনি বনোৱাত লাগিলোঁ স্কুলৰ এইখিনি বনাই আছিলোঁ যে আধাখৰীয়া হৈ আছিলে এইখিনি বনাই মেলি কমপ্লিট কৰি ল'লোঁ আৰু এইফালে আম্মাই ৰাতিৰ সাঁজ বনালে আজি কণী তৰকাৰী এনেকৈ চিম্পলকৈ বনাইছে গৰমত যে একদম বেছি মছলা চছলা খাবলৈ মন নাযায় ন এনেকৈ চিম্পলকৈ বনাইছে তো আজি ৰাতি সাঁজ চিম্পল আৰু কাৰেণ্টটো যে ইমানেই ডিষ্টাৰ্ব দিছে এইকেইদিন একদমেই খাবলৈ মেলিব গৰমত আৰু মন নোযোৱা হৈছে আৰু এইফালেও আমাৰ ইয়াৰ বুঢ়াটোৰ এইটো চাইনিজ বুঢ়াটোৰ খাবলৈ উৎপাত আমাক খোৱা দেখি আৰু উৎপাত লাগি গ'ল ইয়া উৎপাত তাৰ এইফালে দানা আহি গ'ল খা যা মাছক দানা দিলোঁ দেই খা আৰু ৰাতি এতিয়া মাছকো দানা দিলোঁ খাবলৈ আমিও খাই ল'লোঁ খাই বৈ এতিয়া আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ যদি ভাল লাগিলে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যিসকল মোৰ চেনেললৈ নতুনকৈ যে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই